তো ৰাইজ এতিয়া আহি পালোঁ আমাৰ ষ্টুডিঅ' আৰু আপোনালোকৰ ষ্টুডিঅ'টো মিৰ্জাৰ ষ্টুডিঅ'টো লোকেশ্যনটো এবাৰ দেখাই দিছোঁ। আপোনালোকে চাব পাৰে মিৰ্জাৰ এই মানে জনতা ফেচ, এইটো যে জনতা ফেচৰ এইটো ৰোডটো হয় জনতা ফেচৰ একদম সন্মুখৰ ফালে এই যে বিল্ডিংটো আছে বগা বিল্ডিংটো আপোনালোকে দেখা পাব। এই বিল্ডিংটোতে আমাৰ ষ্টুডিঅ'টো আছে, ষ্টুডিঅ' কেনভাছ বুলি তলত এটা ষ্টুডিঅ' আছে তো সেইটো আপোনালোকক কেতিয়াবা দেখাম। আৰু আমাৰ ষ্টুডিঅ'ত আজি আহিছে এখন কিবা চিনেমাৰ কামত আহিছে ৰমেন তামুলি। আপোনালোকে চাগে বহুতে জানে অসমীয়া চিনেমাত বহুত বেছি ফেমাছ, বহুত বেছি কমেডিয়ান হয়। আৰু সৰুৰ পৰা আমি চাইছোঁ তেখেতৰ কমেডিয়ানবিলাক, তেখেতৰ এক্টিংবিলাক বহুত বেছি ভাল লাগে। আমি সৰু সৰু আছিলোঁ আৰু আহিছে ৰবক দেখাই আছোঁ, ওপৰত আছে তো তালৈকে গৈ লগ পাই আছোঁ বলক। তো এতিয়া ষ্টুডিঅ'টোৰ ওপৰত একদম আহি পালোঁ আৰু ইপিনে চাব পাৰে এইটো আমাৰ ষ্টুডিঅ'টো লোকেল কমফোৰ একদম পুৰা পোষ্টাৰ বনাই আছে বাছ দৰ্জাখন বন্ধ কৰি থৈ দিছিলে। অঁ তো ইপিনে আমাৰ আহি গ'লোঁ ষ্টুডিঅ'টোৰ ওপৰতে আৰু ইপিনে আমাৰ আছে ৰমেন দা। কি খবৰ? ভাল 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 ন? আজি প্ৰথমবাৰ লগ পাইছোঁ, মানে আমি সৰুৰ পৰাই চাই আছোঁ আপোনাৰ এক্টিং বিলাক ন। আমি সৰু সৰু আছিলোঁ তেতিয়াৰ পৰাই আমি চাইছোঁ আৰু বহুত বেছি ভাল লাগে ৰমেন দাৰ এক্টিং বিলাকতো। আজি ফিজিকেলি লগ পালোঁ মানুহটোক, বহুত বেছি ভাল লাগিল। আৰু কেনেকুৱা খবৰ? খবৰ ভাল, খবৰ ভাল ন? হেৰি নহয় তুমি বুলি কৈছো। ঠিক আছে, একো নাই। কোন চেনেলত যাব? ইউটিউব চেনেল নে? আমাৰ এটা ব্লগ এটা চেনেলত যাব। এইটো কি নাম? ষ্টুডিঅ' কেনভাছ। কেনভাছ। ইয়াৰ পৰা ন? আচ্ছা আচ্ছা আচ্ছা। তো এখন চিনেমাৰ কামতে আহিছে, এখন চিনেমাৰ আমাৰ নতুনকৈ কাম চলি আছে, সেইপিনে চাব পাৰে। তো চিনেমাখনৰ বিষয়ে কি ক'ব আপুনি? কেনেকুৱা লাগিল গোটেইখন কৰি আৰু কেনেকুৱা হ'ব বা কেনেকৈ কনচেপ্টত বনাইছে অলপমান ডিটেইলত কৈ দিয়ক। তাৰমানে কনচেপ্টটো মোতকৈ আমাৰ পৰিচালক ককাইদেউ আছে, গোটেইখিনি তেখেতে বুজাই ক'ব। মোৰ ক'বলগীয়া এইখিনিয়ে যে আমাৰ ৰজনী বৰ্মন ককাইদেউৰ এইখন অষ্টমখন ছবি। অষ্টমখন ন? এই অষ্টমখন ছবিত মোক এটা মানে বেলেগ ধৰণৰ চৰিত্ৰত মানে অভিনয় কৰাৰ কাৰণে সুবিধা দিছে, তাৰ কাৰণে তেখেতলৈ অশেষ ধন্যবাদ। যোৱা যিখন ছবি হৈ গ'ল অগ্নিবীৰ, তাতো এটা বেলেগ ধৰণৰ চৰিত্ৰৰ অভিনয় কৰিবলৈ, তাৰ আগৰ লংকা কাণ্ডটো কৰিছোঁ। মই যেতিয়াৰ পৰা লগ পাইছোঁ ককাইদেৱে গোটেই তিনিখন ছবিত মই অভিনয় কৰাৰ সুবিধা পাইছোঁ, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু এইখিনিতে সমগ্ৰ অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা দিলোঁ। গতিকে আমাৰ এই কামবিলাকত এই কৰি গৈছোঁ চিনেমাবিলাকত। চিনেমাখনৰ নামটো কি হ'ব? ৰাম অৱতাৰ। ৰাম অৱতাৰ। ৰাম অৱতাৰ আপোনালোকে দেখা পাব। আৰু এনে কেতিয়া মানে ৰিলিজ হ'ব গোটেইখিনি বাৰু কৈ আছোঁ আপোনালোক। আৰু আপোনাৰ এটা ডাইলগ কৈ দিব, কিবা যে সেনেকৈ এটা যে ডাইলগ বিৰাট ফেমাছ মানে, বিৰাট ভাল পাওঁ এইটো। আচলতে মোৰ প্ৰথম এটা খুৰী এইটো আছিল। খুৰী চিনেমাৰ ডাইলগ একচুৱেলি মোৰ চৰিত্ৰটো এবাৰ মানে জনজাতীয় মানে বড়ো চৰিত্ৰ এটাত অভিনয় কৰিব গৈছে। গতিকে তেনেকুৱা আৰু লক্ষী তোক মই প্ৰাণে মনে ভাল পাইছ এনেকুৱা টাইপৰ আৰু। কিন্তু মোৰ ঠিক অহা নাই, কিন্তু নতুনকৈ হৈছে গোটেই বস্তুখিনি ভাল হ'ব। আপোনালোকে চিনেমাখন চাব, চিনেমাখনত দেখাব গোটেইকেইটা ন। আৰু ইপিনে আমাৰ আছে বৰ্মন দা আছে। তো কি খবৰ? চিনেমাখনৰ ডাইৰেক্টৰ, ৰাইটাৰ, গোটেইখিনি প্ৰডিউচাৰ। আৰু আগতো মানে বৰ্মন দাই বহুত চিনেমা কৰিছে। আগত এখন কৰিলে কি আছিলে এইখন অগ্নিবীৰ, ৰিলিজ হোৱা নাই বাৰু, আপোনালোকে দেখা পাব এইখন। আৰু এইখন হ'ল লংকা কাণ্ড, এইখনো বহুত ভাল হ'ব চাগে, আমি কৰি আছোঁ কাম। তো কি ক'ব এইখনৰ বিষয়ে? আমাৰ এখন চিনেমাৰ কাম সম্পূৰ্ণ হৈ গ'ল আমাৰ ষ্টুডিঅ' কেম্পাছতে, এই অগ্নিবীৰ বুলি। অগ্নিবীৰ চিনেমাখনৰ গোটেই কাম আমি আমাৰ এডিটৰ শ্যামলে কৰিছে। শ্যামলে এডিট কৰিছে, DI কৰিছে, গোটেইখিনি কাম শ্যামলে কৰিছে। ইয়াৰ আগৰ ছবিখনতো লংকা কাণ্ডৰ শ্যামলে কৰিছে আৰু অৰ্জুনৰ কৰিছে। এতিয়া মোৰ ইতিমধ্যে এইখন অষ্টম ছবি। প্ৰথম ছবি আছিলে সোণৰ খাৰু নালাগে মোক, তাৰপিছত আছিলে নীলকণ্ঠ, জোনবাইৰ, লংকা কাণ্ড, অৰ্জুন, অগ্নিবীৰ, এইবিলাক মোৰে ছবি। গতিকে অগ্নিবীৰখনৰ আমাৰ সম্পূৰ্ণ কাম শেষ হ'ল। আমাৰ ষ্টুডিঅ' কেম্পাছতে হৈছিলে আমাৰ গোটেই কাম, শ্যামলে গোটেইখিনি কাম কৰিছিলে। গতিকে সেইখন ছবিও আমি বিহুৰ পিছতে আমি অসমৰ প্ৰতিটো ছবিগৃহতে আমি মুক্তি দিম। গতিকে ইয়াৰ পিছত আমি এটা চিডিউল শেষ কৰিলোঁ ৰাম অৱতাৰৰ। আজি আমি ফাৰ্ষ্ট চিডিউলৰ কামখিনি আজি আমি ইয়াতে চাইছোঁ, শ্যামলৰ ষ্টুডিঅ'ত আহি চাই আছোঁ। কেনেকুৱা কামখিনি কেনেকুৱা হ'ল, আমাৰ ফুটেজখিনি চাই আছোঁ আমি।
খুব এখন ভাল ছবি, এখন ব্যয়বহুল ছবি। ইয়াত অভিনয় কৰিছে আকাশদ্বীপ, চম্পক শৰ্মা, য়াংগী পৰাশৰ, সিদ্ধান্ত কলিতা, তাৰপিছত দেৱজিৎ ভট্টাচাৰ্য, ৰমেন তামুলী, অতুল পাছানী, তাৰপিছত চিন্ময় ফুকন, পল ফুকন, তাৰপিছত চিৰঞ্জিত, গতিকে বিভিন্ন এক্টৰৰ সমাহাৰ এখন ছবি। গতিকে এই ছবিখনৰো সম্পূৰ্ণ কাম কৰিব আমাৰ শ্যামলী ষ্টুডিঅ' কেম্পাছতে কাম হ'ব, গোটেইখিনি কাম হ'ব ইয়াতে। ভাল ছবি হ'ব, এখন ব্যয়বহুল ছবি। আৰু আমি দেখাই পাইছে, স্ক্ৰীণত দেখাই পাইছে, চাব পাৰে স্ক্ৰীণত এতিয়া লগাই দিয়া হৈছে। লুকছটো সম্পূৰ্ণ বেলেগ লুকছ এটা, ফুল এৰিষ্ট্ৰেটেড লুকছ এটা। আৰু ইয়াত এখন কিবা গাড়ী দেখি আছো, হয় হয়, গাড়ীখনৰ নামটো ক'ব পাৰিব নেকি, মানে কি নাম? গাড়ীখনৰ জাৰ্মানৰ গাড়ীখন, গাড়ীখনৰ পাৰ ডে ভাড়া 50,000 পাৰ ডে 50,000 ভাবক কেনেকুৱা এখন গাড়ী হ'ব লাগিব। এই গাড়ীখন আমি ইউজ কৰিছো। ক'ৰ পৰা আনিছে এইখন? আমাৰ অসমৰ বাহিৰৰ? অসমতে আছে গাড়ীখন, অসমতে আছে ন? অসমতে আছে গাড়ীখন, কিন্তু গাড়ীখন চবতে দেখা নাপায়, কিছুমান আমাৰ ফেষ্টিভেলতে গাড়ীখন ইউজ কৰা হয়। গতিকে সেই গাড়ীখনে আমাক ডিমাণ্ড কৰিছে, আমাৰ যিটো কেৰেক্টাৰ ৰামৰ, যিটো কেৰেক্টাৰ ৰামৰ যিটো ঘৰটো দেখা পাইছে, ৰামৰ ঘৰ এটা, ৰামৰ গাড়ীখন আমি সেইখন গাড়ী দেখুৱাইছো। যিখন গাড়ীৰ ভাড়াই 50,000 পাৰ ডে দিব লগা হৈছে। আৰু অৱতাৰ চৰিত্ৰটো কৰিছে আমাৰ আকাশদ্বীপ। আকাশদ্বীপ এটা সম্পূৰ্ণ ব্যক্তিক্ৰমী গেটাপত অভিনয় কৰিছে। গতিকে অসমৰ ৰাইজে চাই ভাল পাব, এখন ফুল একশ্যন ৰোমাঞ্চেৰে ভৰপূৰ এখন ছবি, পাৰিবাৰিক ছবি। গতিকে আপোনালোকৰ যিটো চেনেলৰ থ্ৰুৱেদি মই আমাৰ আৰ্মি প্ৰডাকশ্যনৰ তৰফৰ পৰা গোটেই অসমবাসীক ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা যাচিছোঁ আৰু অসমবাসীৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে আগন্তুক দিনত আমি ছবিখনৰ চিত্ৰগ্ৰহণৰ কামখিনি সম্পূৰ্ণ কৰি এটা ভাল প্ৰডাক্ট অসমৰ ৰাইজক আমি দিব পাৰোঁ। আচ্ছা আচ্ছা, ঠিক আছে। আৰু এইখন এনে কেতিয়া মানে ৰিলিজ কৰিব বুলি ভাবিছে? এইখন আমি দুৰ্গা পূজাৰ পিছত ৰিলিজ দিম। এইখন দুৰ্গা পূজাৰ পাছত? ইয়াৰ আগত মোৰ আৰু এখন ছবি আছে অগ্নিবীৰ যাব। অগ্নিবীৰ ছবিখন ৰিলিজ দিয়াৰ পিছত আৰু এইখনৰ কাম বহুত বাকী, শ্বুটিং জাষ্ট আমি আৰম্ভ কৰিছে। এটা চিডিউল আমাৰ শেষ হ'ল, নেক্সট চিডিউল আকৌ ফাৰ্ষ্ট উইকৰ পৰা আমি আৰম্ভ কৰিম। গতিকে এনেকে আমি কাম আগবঢ়াই যাম। তাৰপিছত শ্বুটিঙৰ পিছত আকৌ এডিটিং আছে, এডিটিঙৰ পিছত আকৌ ডাবিং আছে, ডাবিঙৰ পিছত কালাৰৰ কাম আছে, এফেক্টছৰ কাম আছে, ধেৰ কাম, বহুত কাম। মানে আপোনালোকে এখন চিনেমা দেখে বা চিনেমা হলত কিবা, কিন্তু তাৰ ভিতৰত মানে বহুত কিবা কিবি কাম লুকাই থাকে, বহুত মানে টিম আছে, ডাঙৰ টিম থাকে ন, আৰু বহুত খৰচ এনেকে আহি যায়। তো আপোনালোকে চাই ভাল পাব, আপোনালোকে গোটেই চাব, অগ্নিবীৰ আহিব, এইখন আহিব, তো আপোনালোকে চাব। দিয়ক আজিলৈ এৰিছোঁ, বাই বাই।